বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাওঁ বুলি ভাবিছোঁ। এঠাইলৈ যাব ওলাইছোঁ আজি। আপোনালোকে হয়তো শুনিছে নাম আকাশীগংগা, আৰু আকাশীগংগাত যাবলৈ ওলাইছোঁ। গাড়ী পাই গ'ল আহি গৈ আছোঁ। মই আপোনালোকক দেখুৱাই থাকিম, ভিডিঅ'টো শেষলৈ চাই থাকিব। আমি এতিয়া গাড়ী ষ্টাৰ্ট দিলোঁ। এতিয়া আমি নগাঁও বৰদোৱাৰ পৰা নগাঁও টাউনৰ অভিমুখে আৰু নগাঁও টাউনৰ পৰা কাৰ্বি আংলং ডিষ্ট্ৰিক্ট পৰে। যি আমি আকাশীগংগা চাবলৈ যাম। কাৰ্বি আংলং ডিষ্ট্ৰিক্ট বহুত পাহাৰীয়া ঠাই হয়, গৈ চাওঁ। কোৱা শুনিছোঁ, আজিলৈ গৈ পোৱা নাইছোঁ। এবাৰ এতিয়া আমি অকণমান আগত গৈ কিনে ধাবা চাবা কিবা এখন পালে, হোটেল চোটেল পালে মানে তাত কিবা এটা খাই ল'ম ৰুটি চুটি। ইয়াত ৰখি দিলোঁ। এখন গাড়ী লৈ আহিছোঁ আমি, এইখন ধাবাত আমি এতিয়া কিবা খাই লওঁ, চাহ তাহ অলপ খাই লওঁ। চাহ তাহ খাই কিনে আকৌ যাম। ফাইনেলি আমি চাহ তাহ খালোঁ। চাহ তাহ খাই এতিয়া গৈ আছোঁ ফৰেষ্টৰ মাজেৰে। পাহাৰীয়া অঞ্চল হয়, ইয়াত গছ গছনি বহুত ঠাণ্ডা পৰিৱেশ, ভাল লাগে ৰাস্তাটোৰ পৰিৱেশটো। যাদু আজি বুকুৰ মাজত এন্ধাৰতো বাট খোজে, দুহাতেৰে ফালি দুখৰে নয় নতুনৰে ধুতুলে বাৰু আছে ৰহি পাৰে মল দুনিয়া পৃথিৱী বলো না যাবিৰ জীৱন কাদুলয়া তৰি। এতিয়া আমি আহি পাই গ'লোঁ আকাশীগংগা। ইয়াত মানে এইখন পাহাৰৰ ছাইডতেই মন্দিৰটো হয়। এইখন পাহাৰ আছে, পাহাৰখনৰ ছাইডতে মন্দিৰটো হয়। ইয়াত এটা নিজৰা আছে। এই নিজৰাটো মানে মন্দিৰত পৰি থাকে পানীটো। এইটো চাবলৈ বহুত মানুহ আহে, বহুত দূৰৰ পৰা। এইটো মেইন গেট। আমি ফাৰ্ষ্ট টাইম আহিছোঁ যিহেতু, এইটো মেইন গেট। আৰু এতিয়া আমি এইফালে যাম, জোতা চেণ্ডেল ইয়াত ৰখা হয়। এইফালে দেখিছে চানপোৰ্ট, ইয়াত পৰিৱেশটো ভাল বহুত। এই ছাইডেৰে গৈ মানে সেই নিজৰাটো আগত চাই আহিম আমি, চাই কিনে আপোনালোকক দৃশ্যটো দেখুৱাম পিছৰখিনি। এতিয়া আমি মেইন নিজৰাটো চাবলৈ গৈ আছোঁ। এইখন ধুনীয়া পাৰ্ক হয়। পাৰ্কখন ইয়াত গৰমৰ দিনত বহুত মানুহ হয়, আৰু ইয়াত মানুহবিলাক পাৰে ৰেষ্ট ল'ব পাৰে। যিহেতু আমি আবেলি আহিছোঁ, এতিয়া 4:30 বাজিল। চ' এতিয়া মানুহ কম আছে। আমি এতিয়া নিজৰাটো চাম, আপোনালোকক দেখুৱাম নিজৰাটো, চাই থাকিব। এইবিলাক চব পাহাৰ না? আবেলি সময় যিহেতু আমি মেইন গেটেৰে নোসোমালোঁ, এতিয়া ছাইডেৰে আহিলোঁ নিজৰাটো চাবলৈ। আৰু এই পাৰ্কখনৰ পৰা এনেকুৱা দেখি ভিউটো। এইটো মন্দিৰ হয়, এইটো মেইন নহয়, এইটো পিছফালৰ মন্দিৰ, আৰু আগফালে মেইন মন্দিৰটো আছে। ত' এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। ইয়াত এইবিলাক হেৰি বান্ধে, ৰছী বান্ধে, ইয়াত কাপোৰ চাপোৰ বান্ধে মানুহে। এইটো আপোনালোকে নিশ্চয় জানে, কাপোৰ চাপোৰ যে বান্ধে এইটো কাৰণটো। আৰু নিজৰাটো আছে এইপিনে। মোৰ মোবাইলত ভালকৈ অহা নাই পিকচাৰটো, আপোনালোকৰ ওচৰত গৈ দেখাবলৈ চেষ্টা কৰি আছোঁ। এইফালে নিজৰাৰ পানী, বহুত চাফা পানী। এইবিলাক মানুহে ইয়াত গা চা ধুৱে, পানীটো বহুত পৰিষ্কাৰ যিহেতু। মেইন নিজৰাটো এইকণতে আছে, দেখিছেনে আপোনালোকে? মোৰ মোবাইলৰ পিকচাৰটো ইমান ভাল নাই, পিকচাৰ কোৱালিটি। চ' দেখিছে চাগে নিশ্চয়। এইফালে নিজৰাটো বৈ আহিছে, আৰু পানীবিলাক এইফালে। আৰু আমাৰ দেৰিয়ে হ'ল, এতিয়া সন্ধিয়া হ'ব হৈছে। চ' আমি যাওঁ, আপোনালোকক এবাৰ গোটেই ভিউটো দেখুৱাইছোঁ। দেখুৱাই কিনে গৈ থাকোঁ। যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং।